2025 বৰ্ষৰ লতাশিল বিহু সাম্ৰাজ্ঞী লিজামণি সেনচোৱা মৰাণ যোৱাটো বৰ্ষৰ অৰ্থাৎ 2024 বৰ্ষৰ বিহু সাম্ৰাজ্ঞী শ্ৰীমতী শিৰুশ্ৰী শইকীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ তেখেতে 2025 বছৰৰ বিহু সাম্ৰাজ্ঞীক চলন্ত মুকুট আৰু বিহু সাম্ৰাজ্ঞীৰ বেণ্ড পৰিধান কৰাব এটি আনন্দৰ মুহূৰ্ত 2024 বৰ্ষ আৰু 2025 বৰ্ষৰ দুগৰাকী সাম্ৰাজ্ঞীৰ এটি খুব ধুনীয়া মুহূৰ্ত সকলোৱে ৰৈ থাকে এই মুহূৰ্তটিৰ বাবে আমি মনামী বেজবৰুৱা বাইদেউক মুকুটটি প্ৰদান কৰিবলৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এয়া বেণ্ড পৰিধান কৰাইছে লগতে স্থায়ী মুকুট পৰিধান কৰাব শ্ৰীযুতা মনামী বেজবৰুৱা বাইদেৱে উক্ত চলন্ত ৰূপৰ মুকুট আগবঢ়াইছে সূৰ্য ক্লাব আৰু ব্ৰজেন বৰুৱাৰ পৰিয়ালৰ পৰা প্ৰয়াত মানৱজ্যোতি বৰুৱাৰ সোঁৱৰণত মই মনামী বেজবৰুৱা বাইদেউক মুকুট পৰিধান কৰাবৰ বাবে অনুৰোধ জনাইছোঁ এইবাৰ শিৰুশ্ৰীক আমি অনুৰোধ জনাইছোঁ 2025 বৰ্ষৰ লতাশিল বিহু সাম্ৰাজ্ঞী লিজামণি সেনচোৱাক ৰূপৰ মুকুট পৰিধান কৰাবৰ বাবে এই চলন্ত ৰূপৰ মুকুট পৰিধান কৰাবলৈ আগবাঢ়িছে 2024 বৰ্ষৰ বিহু সাম্ৰাজ্ঞী শ্ৰীমতী শিৰুশ্ৰী শইকীয়াই 2025 বৰ্ষৰ বিহু সাম্ৰাজ্ঞী লিজামণি সেনচোৱাক এইবাৰ স্থায়ী মুকুট পৰিধান কৰাবৰ বাবে শ্ৰীযুতা মনামী বেজবৰুৱা বাইদেউক আমি অনুৰোধ জনাইছোঁ উক্ত এয়া মুকুট পৰিধান কৰাইছে চকুত আছে সুখৰ অশ্ৰুকণা বিজয়